পেহী অ পেহী পেহী ঐ নাই নেকি মানুহ ইমান যে মাতিও মাত খাই লগোৱা নাই যে পথাৰলৈ গ'ল নেকি ক'ব পৰা নাই মই ভেবেলা তহঁতি পালিহি মই আকৌ ভাবিছিলো তহঁতি আমাক কিবা বেয়া পাই কেনে নাহিবিয়ে নেকি যে বচোন প্ৰথমে বহি ল হ'বচোন হ'ব বহিম বাৰু পিছে হেৰি নহয় পেহী পেহাকা ঘৰত নাই নেকি আছে ঘৰতে আছে ৰ'বা মাতি দিছো তাক হেৰি শুনিছানে এপিনে আহাচোন ভেবেলাহঁত আহিলে পেহী পেহাক নেমাতিলেও হৈছিলে নেকি বেলা তহঁতি ইমান দেৰিকে আহিছ যে অলপ সোনকালে আহিব নোৱাৰ চালা হাজিৰা কাম কৰিবলৈ কিমান সোনকালে আহিব লাগে তই নাজান নেকি চালা হাজিৰা কিন্তু এনেকে হলে কমকে দিম আকৌ দেই আপুনি মনে মনে থাকক চালা কথা ক'ব নাজানা সিহঁতি এতিয়া পাইছেহিয়ে বেচেৰা ল'ৰাকেইটা আইও মোৰ সেইকাৰণে আহিবলৈ মন নাখায়তো পেহাই কেনেকে কথা বুন্দে আকৌ শুনিছেই নহয় মোৰ একেবাৰে মন নাখায় দেই মই যামগৈ আকৌ দেই এতিয়া নহ'লে ঐ ল'ৰা মনে মনে থাকচোন তই পেহীয়ে বেয়া পাব নহয় পেহাই কেনেকুৱা তই জানইচোন আগৰ পৰা পেহী কথা শুনিব লাগিব নহয় আমি মনে মনে থাক পেহা হেৰি নহয় হাজিৰানো কেলৈ ল'ম নহয় ঘৰুৱা মানুহৰ হিচাপে কিবা এটা সহায় কৰিবলৈহে আহিছোঁগৈ আমি আমাক হাজিৰা নালাগে নহয় আমি অকল সহায় কৰিবলৈ আহিছো কাৰোবাৰ পৰা হাজিৰা ল'বলৈ বুলি অহা নাই দেই পেহা যদি হাজিৰাই দিবলৈ মন আছিলে তেতিয়াহ'লে আমি বেলেগ মানুহ মতা হ'লেও হৈছোন আমাকনো কেলৈ মাতিব লাগে হাজিৰা নলয়ে তাৰমানে মই আকৌ হাজিৰা ল'ব বুলিহে ভাবিছিলো যে ভাল কথা দেখিলেই নহয় এতিয়া আপুনি চালা ল'ৰাকেইটাক এনেই আলটু ফালটু কথা কৈ কিনে বেয়া কথা কৈ দিয়ক কিমান ভাল মনৰ মানুহ দেখে নাই সিহঁতে আমাক সহায় কৰিবলৈ আহিছে আমাৰ পৰা হাজিৰা ল'ম বুলি কোৱাই নাইচোন এয়াহে ঘৰুৱা মানুহ মই জনাই নাছিলো নহয় ভেবেলা বেয়া নাপাবি দেই মোক মই আকৌ হাজিৰা ল'বি বুলিহে তাৰমানে তেনেকে কৈছিলো হ'ব দে হ'ব মই এনেই কিবা এটা কৰি দিলো বেয়া পাই নাথাকিবি দেই নেপাং বেয়া আমি কেলে মানুহক বেয়া পাম নো আমকহে মানুহে বেয়া পায় আকৌ আমি কাৰোবাৰ বেয়া পাই হিলাব পাৰিম জানো কিবা বিহাচিটা সোনকালে দেখুৱাই দেগে যা এনেই কাম কৰা মানুহ পাবলৈ দিগদাৰ বুজিছা সিহঁতক সোনকালে লুকাই লওঁ নহ'লে মানে বেলেগ মানুহক হ'লে হাজিৰা দিব লাগিব যে যা তই বিহাচিটা দেখুৱাই দেগে সোনকালে ভেবেলা এতিয়ানো আহিলে যেতিয়া থিয় থাকি কি লাভ আছে হয় নাই যা সোনকালে কামতে লাগ নহ'লে নাই কি কওঁ সোনকালে কৰিলে সোনকালে হ'ব ক আমাৰে ভাল হ'ব হাই নহয় পেহী বিহা কা কথা থৈ দিছ বিহা আমি লৈ নাহিলোঁ নহয় বিহা লাগিব এতিয়া দুটালে দুচিটা মই যে বিহাত আনিব নোৱাৰো দেই বৰ কাণ বিহাই চাইকেল আছে যদি চাইকেলতহে আনিম মই চাইকেলতে আনিবি তই হাই নহয় এনেও বিহা চিতাহে আছে এটালেহে হ'ব তই চাইকেলতে আনিবি দেই পুতুকণ অলপ লঘু হ'ব ভাল লাগিব নহ'লে কাণখন বৰ বিহাই হয়তো এই ঠিকেই কথা কৈছে বেছি লেকচা পিটি থাকি লাভ নাই বিহা চিটা ক'ত আছে দেখুৱাই দেগে যা আৰু চাইকেলখন উলিয়াই দিবি আৰু চাহপাতৰ বেগকেইটা সেই ভঁৰাল আৰু গান্ধৰি সেয়াতে আছে দেই যা তহঁতি ভেবেলা ধানবোৰ কিন্তু অকমান টাইটকে বান্ধি আনিবি দেই নহ'লে বৰ সলকি পৰিলে বৰ লোকচান হ'ব বুজিছা অলপ টানকে বান্ধি আনিবি দেই আমি ধান বান্ধিয়ে পোৱা নাই ইমান সলকাকে ধান বান্ধিবলৈ হ'ব পেহা টানকে মিয়াকে বান্ধিম বাৰু চাবি পুতুকণ চাহপাতৰ বেগত হ'লেও ধান বৰ সৰে ভালকে ভৰাই মেলি আনিবি আৰু গান্ধৰি তোলোতে যে লাহে লাহে থবি দেই তাৰখিনি হ'লে বৰ চিন্তা কৰে আজিৰ পৰা কিবা কাম কৰিবলগীয়া হ'লে সিহঁতকে মাতিব লাগিব পইচা চইচা নলয় যে যেনে তেনেকৈ কিবা কিবি ঠগি মগি সিহঁতক কামখন লগাব পাৰিলেই হ'ল আৰু এনেকুৱা মানুহ পাবলৈ দিগদাৰী দেই আজিকালি অকমান বহিয়ে লওঁ তাৰপাছত সিহঁতি ধান আনিব যে ধান ভুননো কেনেকে বান্ধি আনিছে ধান ভুননো কেনেকে থৈছে চাব লাগিবতো নহ'লে বহুত লোকচান কৰি দিব পাৰেতো বিশ্বাস নাই সিহঁতৰ হেৰি শুনিছানে যদি চাহ তাহ বনালি আনচোন একাপমান খাই লওঁ বৰ যে চাহ একাপ খাবলৈ মন গৈছে